वेलकम बैक टू माय यूट्यूब चैनल। आज एक नतुन भिडिओ लगे आपलोकर मजत आहक आज भिडिओ आरम्भ करूँ। व्यस्त दुपरिया हो आसे इतना निज कर्तव्य कारण ओলাই और आपलोक देखा सब निज निज कर्तव्य कारण सकल केने ओলাই मैं गई कर्तव्य कारण और आपलोक देखाम केने निज कर्तव्य कारण ओলাই यार बिल्डिंग सब मानुह चौक और ये मानुह चौक एन बेलेग देशर पर बेलेग देशत केनेকৈ काम কৰিবলৈ নিজৰ টাইমত ওলাই গৈছে ডিউটি কৰিবলৈ যেনেকৈ আমি আছোঁ সি ইয়াত সেনেদৰে সকলোৱে এখন দেশৰ পৰা এখন দেশত কাম কৰিবলৈ ওলাই গৈছে। এইবিলাক ইয়াৰ বিল্ডিং কেনেকুৱা লাগিছে চব কি ধুনীয়া পৰিৱেশ গছ আছে ডাঙৰ ডাঙৰ খোজকাঢ়ি কাঢ়ি আহি আছোঁ আৰু ডিউটিৰ কাৰণে এইবিলাক চব বিল্ডিং ওলাই আছে পিছতো মানুহ আহি আছে নিজৰ কৰ্তব্যৰ কাৰণে নিজৰ কামৰ কাৰণে ময়ো আহি আছোঁ ডিউটিৰ কাৰণে। আজি দেখাম আপোনালোকক আৰু অলপ বেলেগ বস্তু এডোখৰ জেগা দেখাম আপোনালোকক তাৰ কাৰণে অকণমান দেৰি ৰ'ব গৈ আছোঁ ভিডিঅ' বনাই মই জেগা দেখাম। আমি য'ত কাম কৰোঁ তাৰ এডোখৰ জেগা আছে সেই জেগাডোখৰ আপোনালোকক দেখাম এইবিলাক চব। আৰু এটা কথা ইয়াত প্ৰকৃতিৰ কাৰণে কিমান সজাগতা দিছে ৰাস্তা কাষে গছ লগাই থৈ দিছে কাৰণ ইয়াত অলপ পাহাৰীয়া জেগা সেইকাৰণে বেছি গছ গছনি নাই সেইটো কাৰণে ৰাস্তাতে য'ত জেগা থাকে তাতে গছ গছনি ৰুই অলপ সেউজীয়া পৰিৱেশ বনাবলৈ চেষ্টা কৰে সেইটো কাৰণে এইবোৰত ডাঙৰ ডাঙৰ গছবিলাক ৰুই থোৱা আছে পিছলৈ দেখিছে আগলৈ আছে অলপ দেখাই আছোঁ চব বেক কেমেৰা কৰি দেখাই দিছোঁ আপোনাক চব কি ধুনীয়াকৈ গছ গছনিবিলাক আছে ডাঙৰ ডাঙৰ বিল্ডিং আছে হয় কিন্তু গছ গছনিবিলাকো মেইনটেইন কৰিছে কাটিব নিদিয়ে আজে বাজে যেনেকৈ কটা হয় ইয়াত তেনেকৈ আজে বাজে কাটিব নিদিয়ে বহুত ডাঙৰ ডাঙৰ বিল্ডিং আছে দেখাই আছোঁ। আৰু মই য'ত কাম কৰোঁ সেই এৰিয়াটো এটা আপোনালোকক ভিডিঅ' দেখাম বহুত ধুনীয়া লাগে চাই ৰাতি বহুত ভাল লাগে। আজি মই দিনতে ভিডিঅ'টো বনাইছোঁ দেখাম মই আপোনালোকক গৈ আছোঁ দেখাবলৈ আৰু এতিয়া দেখাইছোঁ চব এইবিলাক ইমান ডাঙৰ ডাঙৰ বিল্ডিং এতিয়াও বনাই আছে ইমান ডাঙৰ ডাঙৰ বিল্ডিং বনাই আছে মানুহ অহা যোৱা কৰি আছে গছ গছনি চব ইমান ডাঙৰ ডাঙৰ বিল্ডিং ইমান গছ গছনি আপোনালোকে জনাব কমেণ্টত কেনেকুৱা লাগিছে এখন ইমান ডাঙৰ চিটি এনেকুৱা পৰিৱেশ মেইনটেইন কৰাটো কিমান ধুনীয়া লাগিছে আপোনালোকে জনাব। দোস্ত দেখিছে এইটো মেট্ৰ' ষ্টেচন ৰাস্তা দি পাৰ হ'ব নোৱাৰি গাড়ী বহুত বেছি সেইকাৰণে এতিয়া পাৰ হ'ম মেট্ৰ' ষ্টেচনৰ ওপৰেদি এক্সপ্ৰেছৰ উঠি মেট্ৰ' ষ্টেচনৰ ওপৰেদি যাম আৰু আপোনালোকক দেখাম এটা উৰণীয়া সেতু। দোস্ত মই আহি গ'লোঁ ৰাস্তাটো ক্ৰছ কৰি মই ওপৰলৈ আহি গ'লোঁ আৰু এইখন কৈছিলোঁ উৰণীয়া সেতু য'ত মানুহ খোজকাঢ়িব দিয়ে কাৰণ এইখন এইটো কাৰণে বনাইছে যাতে ৰাস্তাই মানুহ যাওঁতে কোনো প্ৰব্লেম হ'ব নালাগে ৰাস্তাত বহুত গাড়ী মটৰ চলি থাকে সেইকাৰণে এই উৰণীয়া সেতুখন বনাই দিছে মানুহ খোজকাঢ়ি যাব লাগে আৰু ইয়াত বহুত টেকন'লজি ইউজ কৰিছে বহুত কোটি কোটি টকা খৰচ কৰি এইখন বনাই দিছে চাই থাকক দেখাই আছোঁ এইখন চাওক কিমান ধুনীয়া এখন ব্ৰিজ বনাই থোৱা আছে ওপৰেদি যাবলৈ আৰু এইবিলাক বিল্ডিং ডাঙৰ ডাঙৰ বিল্ডিং আছে বিল্ডিঙৰ কাষে কাষে বনাই দিয়া আছে আৰু এইফালে এবাৰ চকু ফুৰাইছে কিমান ডাঙৰ ডাঙৰ বিল্ডিং কিমান ডাঙৰ ডাঙৰ বিল্ডিং আছে সেইবিলাক আৰু এটা দেখাম ট্ৰাফিক ছিগনেলৰ ওচৰত ইমান ধুনীয়াকৈ বনাই থোৱা আছে সেইটো দেখাই আছোঁ আপোনালোকক এতিয়া গৈ চব কি ধুনীয়াকৈ বনাই থোৱা আছে আৰু এইটো বনাই থোৱা আছে দেখাই আছোঁ আপোনালোকক ধুনীয়াকৈ দেখাম বস্তুটো ট্ৰাফিক ছিগনেলৰ ওচৰত কেনেদৰে বনাই থোৱা আছে ধুনীয়াকৈ দেখাই আছোঁ চব এবাৰ বেক কেমেৰা কৰি দেখাই আছোঁ ধুনীয়াকৈ দেখাই আছোঁ চক
দেখিছে এইবিলাক কি ধুনীয়াকৈ বনাই থোৱা আছে ঘৰৰ প্ৰতি। এইটো এবাৰ ভালদৰে চাই লওক। অলপ যাওঁ আৰু এটা দেখাই আছোঁ। মানুহৰে ফটো মাৰি আছে, ফটো খিচি আছে। আৰু এটা দেখাম, আৰু এটা জেগা ট্ৰেফিক চিগনেল আৰু ধুনীয়াকৈ বনাই থোৱা আছে, সেইটো দেখাম। আৰু এইবিলাক বিল্ডিং, যিবিলাক বিল্ডিং ভাঙি আছে, সেইকাৰণে ভাঙি আছে যে এইবিলাকৰ বহুত বয়স হৈ গৈছে, সেইটো কাৰণে ইমান ডাঙৰ ডাঙৰ বিল্ডিং ভাঙি আকৌ নতুনকৈ বনাব। চাওক, আপোনালোকক দেখাইছোঁ কিমান ডাঙৰ ডাঙৰ বিল্ডিং ভাঙি আছে, আকৌ এইবিলাক বিল্ডিং নতুনকৈ বনাব। আহিয়ে আছে এটা নহয় উৰণীয়া সেতুটো বহুত দীঘলো আছে, কমচে কম 1 কিলোমিটাৰমান হ'ব। উৰণীয়া সেতুটো খতম নহয়। আৰু এডোখৰ জেগা আছে, আৰু এটা ট্ৰেফিক চিগনেলত ধুনীয়াকৈ শুই থৈছে, টেকন'লজি ইউজ কৰি, বহুত টকা খৰচ কৰি দেখাই আছোঁ আপোনালোকক। সেইটো দেখাই ভিডিঅ'টো সমাপ্ত কৰিম। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকলৈ বহুত জলদি পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিবিলাক ভুল ভিডিঅ'ত হৈছে মোক কমেণ্টত জনাই দিলে ভাল পাম। বলক এতিয়া আৰু মই দেখা আহি আছোঁ, আৰু এইফালে চব মানুহ অহা যোৱা কৰি আছে, মই আহি আছোঁ। আৰু এটা দেখাই আছোঁ মই আপোনালোকক, আৰু এটা ট্ৰেফিক চিগনেলত ধুনীয়াকৈ সজাই থৈছে। এইবিলাক চব পিছফালে মানুহ আহি আছে। চাই লওক, এইটো এটা ট্ৰেফিক চিগনেল হয়, যিটো ট্ৰেফিক চিগনেলৰ কি ধুনীয়াকৈ বনাই থোৱা আছে, দেখিছে? এইটো ট্ৰেফিক চিগনেল অটো গৈ আছে, দেখিছে? এইটো ট্ৰেফিক চিগনেল ভালদৰে চাই লওক। মই আকৌ এইফালে আহিছোঁ, আৰু এইফালে দেখাই আছোঁ এইবিলাক ফুলদানি লগাই থৈছে, অলপ সুন্দৰ দেখিব। ৰাতি আৰু ভাল দেখি লাইট লগাই থয়, ৰাতি একদিন ৰাতি ভিউটো দেখাম আপোনালোকক। আজিৰ কাৰণে ইমানতে, আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই।